নমস্কাৰ সম্বাইৰে স্বাগতম জনাইছো আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ। এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিত্য এনেধৰণৰ খবৰসমূহ পাবলৈ হলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক। এই মুহূৰ্তত দিবলৈ ওলাইছো এক বিগ ব্ৰেকিং নিউজ। মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিলে বৰহমপুৰৰ এজিপি প্ৰাৰ্থী তথা প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁয়ে। ৰাজেন গোহাঁয়ৰ অভিযোগ, মই কেতিয়াও এনে ব্যৱহাৰ পীযুষৰ পৰা আশা কৰা নাছিলো। মই মহিলাক অসন্মান কৰো বুলি পীযুষে সংবাদ মাধ্যমৰ আগত কৈছে। মহিলাসকলক মুঠ ভোট নিদিবলৈ পীযুষে আহ্বান জনাইছে। গতিকে মই তাৰ ওপৰত মানহানি কেছ দিছো। মই নহলে পীযুষে কেতিয়াও এমএলএ হবই নোৱাৰিলেহেঁতেন। সি যদি ৰহাৰ পৰা নিৰ্বাচন খেলিলেহেঁতেন সি কেতিয়াও পাছ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু মই তাক ৰহাৰ পৰা জাগিৰোডত নি এমএলএ খেলাই পাছ কৰাইছো। এজাহাৰ দাখিল কৰাৰ পিছত এতিয়া এনেদৰে মন্তব্য কৰা দেখা গৈছে ৰাজেন গোহাঁয়ে। দিবলৈ লৈছো আন এক বিগ ব্ৰেকিং নিউজ। এইবাৰ মুখ্যমন্ত্ৰীৰ লগতে হুৰে হুৰ মিলাইছে জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱাই। চিতু বৰুৱাৰ মতে মিয়াক সমৰ্থন কৰা সকলক পিটি বহল কৰি দিয়া হব। উজনি অসমত কোনো কাৰণতে মিয়া দাদাগিৰি নচলিব। মিয়াৰ বিৰুদ্ধে উজনি অসমত পুনৰ আৰম্ভ হব অভিযান। এনেদৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হুংকাৰ প্ৰদান কৰিছে জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱাই। দিবলৈ লৈছো ইয়াৰ পৰৱৰ্তী খবৰ। মিয়াৰ কামিহাৰ ৰাজহাৰ দুয়োটাই বহুত টান, ভাঙিব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক চেলেঞ্জ প্ৰদান কৰিছে পূব গোৱালপাৰাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী একে ৰচিদ আলমে। মুখ্যমন্ত্ৰীয়ে মিয়াৰ কামিহাৰ ভাঙিব নোৱাৰে কাৰণ মিয়াই বহুত কষ্ট কৰে। মিয়াই এচি ৰুমত বহি ডাঙৰ ডাঙৰ মন্তব্য নকৰে। মিয়াই বহুত শাৰীৰিক পৰিশ্ৰম কৰে যাৰ বাবে মিয়াৰ কামিহাৰ বহুত টান। দিবলৈ ওলাইছো অন্তিম বা শেহৰটো খবৰ। নিৰ্বাচন প্ৰাকখনত এচিচিৰ সভাপতি গৌৰৱ গগৈয়ে ললে এক ডাঙৰ সিদ্ধান্ত। হাজাৰ হাজাৰ কংগ্ৰেছীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ। টিকট বঞ্চিত হৈ আন দলৰ পৰা নিৰ্বাচন খেলা সকল পৰিব বিপদ। দল ভাগৰি নিৰ্বাচন খেলা বা নিৰ্দলীয় প্ৰাৰ্থী হোৱা সকলৰ শাস্তি ঘোষণা। 6 বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হব প্ৰাৰ্থীসকলক। বেলেগ দললৈ গৈ নিৰ্বাচন খেলা কোনো প্ৰাৰ্থী উভতি আহিব নোৱাৰিব কংগ্ৰেছ দললৈ। কংগ্ৰেছৰ দিন ঘূৰি আহিলেও কোনো কাৰণতেও ঘূৰি আহিব নোৱাৰিব প্ৰাৰ্থী বা নেতাসকল। আন দলত নিৰ্বাচন খেলা নেতাকো সমৰ্থন কৰিব নোৱাৰিব কোনো কংগ্ৰেছ কৰ্মীয়ে। সমৰ্থন কৰিলেই 3 বছৰৰ বাবে সদস্য পদ হেৰুৱাব লাগিব কৰ্মীয়ে। এই ঘোষণা অসম প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ। তো অসমবাসী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত নতুন হলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।